হেল্ল' গাইজ, আজি এই ধৰণে মাছ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি পেলাই কেনেকুৱা ধৰণে জোল বনাম, জোল তৰকাৰী মাছৰ সৈতে বৰ বেঙেনা বা আলু বিলাহী দি খুব টেষ্টি লাগে নহয়। আপোনালোকে খায়নে বাৰু? এতিয়া মোৰ মাছখিনি ফ্ৰাই কৰা হ'ল। তাৰপাছতে মই নহৰু পিঁয়াজ মছলা বিলাহী দি পেলাই এই ধৰণে গ্ৰেভি টাইপৰ বনাই লৈছোঁ। তাৰপাছতে মই পাচলিখিনি দি দিছোঁ। এয়া বেঙেনা দিছোঁ, বৰ বেঙেনা, আলু, ফুলকবি দি পেলাই এই ধৰণে তৰকাৰীখন মাছৰ লগত, শ'ল মাছৰ লগত খুব ভাল লাগে নহয় খাই। আপোনালোকে এই ধৰণে খায়নে? নেখায় যদি খাই চাবচোন, খুব মজা লাগে। তাতে মই এবিধ চচ আছে, চচ অলপমান দি দিছোঁ, টমাট' চচ হয়, আৰু বিলাহী দি পেলাই এই ধৰণে গ্ৰেভি বনাইছোঁ।